হেল্ল' এভৰিৱান, প্ৰিন্সি ব্লগৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই এফালে আমি গৈ আছোঁ আৰু কেনি গৈ আছোঁ সকলোবোৰ আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো স্কিপ নকৰি সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এই ৰাতিপুৱাই এইটো ইমান এটা ধুনীয়া পৰিৱেশ, বাগানৰ এটা সেউজীয়া পৰিৱেশ। A few moments later. এইখনেই আমাৰ হৈছে ঘৰৰ দোকানখন। ইয়াতে দেউতাই বিজি হৈ থাকে। আমাৰ আগতে ভাইটি থাকোঁতে ভাইটি থাকে, দেউতাই অলপ দুপৰীয়া জিৰণি ল'বলৈও সময় পায়। কিন্তু এতিয়া একেবাৰে অকলীয়া হৈ গ'ল, কাৰণ ভাইটি ঢুকুৱা আজি 5 বছৰ হৈ গৈছে। দেউতাই সেই তেনেকেই চবফালে মেনেজ কৰি আৰু চলি আছে। আপোনালোকক কোৱা হোৱাই নাই নহয়, আমি আচলতে সকলোৱে আমাৰ মাৰ ঘৰলৈ আহিলোঁ, শিৱসাগৰলৈ। ছামাৰ ভেকেশ্যনৰ কাৰণে ইহঁতৰ উৎপাত নাই, মোমায়েকৰ ঘৰলৈ যাবলৈ উৎপাত নাই, সেইবাবে এনিশাৰ কাৰণে আমি আহিলোঁ। আৰু আহি পায়েই ভাত পানী খাই আজৰি হৈ মই দোকানখন অলপ ভিডিঅ' কৰি লওঁ। আৰু দেউতাই ঘৰৰ কামত লাগি আছে, কাৰণ ঘৰৰো এইফালে বনাই আছে, মিস্ত্ৰী লাগি আছে। সেইকাৰণে দেউতাই অলপ মিস্ত্ৰীকো চাবলগীয়া হয় আৰু দোকানো চম্ভালিবলগীয়া হয়। আৰু আমাৰ দোকানখন হৈছে আৰু ঘৰে দোকানে আমাৰ লগতে আছে। দোকানৰ পাছতে আমাৰ লগতে লাগি আছে ঘৰটো। এয়া চাৰিআলি মেইন পইণ্টটো। এয়া পোনে পোনে আহিলে আমাৰ ঘৰে দোকানে লগতে লাগি আছে। আৰু এয়া সন্মুখত এইবোৰ দোকান, চবফালে দোকানেই আছে। আৰু এয়া মন্দিৰ ভাগ, আমাৰ শিৱ মন্দিৰ। আমি নবৌহঁতলৈ আহি আছোঁ। এয়া নবৌ, এইফালে এজনী নবৌ, এইফালে মা, তাৰপিছত মোৰ নুফুৰি ফুৰিবলৈ মন নোযোৱা হয়, কিন্তু ওলাবলৈ মন নাযায়। আমি সেইফালে যাম, আমি বেছি দূৰ নহয়, মামু মই এই ভণ্টি এয়া আমি আমাৰ ঘৰৰ সন্মুখে দোকান এখনলৈ ওলাই গৈছিলোঁ, কাপোৰ চাম বুলি। আৰু ইয়াতে ম'ম', চাওমিন, এখন ফাষ্টফুডৰ দোকান, চববোৰ সুবিধা আছে, যি খাওঁ বুলি কোৱা হয়। তালৈকে অলপ সন্ধিয়া ওলাই গ'লোঁ। আৰু নবৌহঁতৰ ঘৰলৈ ভাত খাবলৈও মাতিছে। আৰু এয়া আমি অলপ ওলাই যাওঁ, ওলাই এয়া দোকানলৈ গ'লোঁ। আৰু ইয়াই অলপ ভিডিঅ' কৰিলোঁ। আমাৰ দোকানৰ সন্মুখৰে এইখিনি দোকান। এতিয়া আগতকৈ আৰু দোকান বঢ়াই গৈছে, বহুতো দোকান হৈ গৈছে। আৰু এইবোৰ যিবোৰ দোকান দেখিছে, এইবোৰ চব আমাৰ ভাইটিৰ লগৰে লৰাই হয়। সেইকাৰণে এইবোৰ দেখিলে বহুত বেয়া লাগি যায়, দুখ লাগি যায়। তালৈ মনত পৰি যায়, সি আগতে এইবোৰতে বহি মেলি থাকে। আৰু এইখনেই হৈছে এইফালে আমাৰ দোকানখন। আৰু সেইকাৰণে বহুত বেয়া লাগে ঘৰলৈ গ'লেও। এয়া আমাৰ বৰ্তাঘৰ আজি খানা, চবেই খাই আছোঁ। আমি এনেকেই য'তেই পাওঁ ত'তেই লৈ পিনি খাই দিছোঁ। এইফালে মা পকাতে বহি খাইছে, আৰু ইহঁতে, কাৰণ ডাইনিঙত দাদা আছে, আমাৰ এওঁ, তাৰপিছত তেনেকৈ আৰু মানুহ আছে, খাই আছে। আৰু এয়া বমা দেই, আমাৰ ডাঙৰ বমা একেবাৰে, বৰ্তাটো ঢুকালেই, ডাঙৰ বমা আছে এয়া। আমি এনেকৈ খাই দিছোঁ, আৰু ঘৰলৈ আহিবও লাগে, দেৰি হৈছে।